সানরাইজার্স হায়দ্রাবাদ পুনৰ এবাৰ আউটষ্টেণ্ডিং পাৰফৰ্মেঞ্চ কৰি দেখুৱালে সানৰাইজাৰ্স হায়দ্ৰাবাদে আৰু অভিষেক শৰ্মাই যি এটা ইনিংছ উপহাৰ দিলে সানৰাইজাৰ্স হায়দ্ৰাবাদৰ হৈ সেয়া প্ৰশংসনীয় আছিল আৰু অভিষেক শৰ্মাৰ এই ইনিংছ যেন পাঞ্জাৱ কিংছে সহজতে ভুলিব নোৱাৰিব 215 ৰানৰ লক্ষ্য আগত লৈ সানৰাইজাৰ্স হায়দ্ৰাবাদে যি ধৰণে বেটিং কৰিছিল সেয়া নেক্সট লেভেল আছিলে ইনিংছৰ প্ৰথম বলতেই ট্ৰেভিছ হেডে গল্ডেন ডাক হোৱাৰ পিছত অভিষেক শৰ্মাই যি ধৰণে ইনিংছ বিল্ড কৰিছিল সেয়া প্ৰশংসনীয় আছিল আৰু অভিষেক শৰ্মাৰ এই ইনিংছ যেন বহুত দিনলৈকে মনত থাকিব আৰু পাহাৰ হাতৰিছ 215 ৰানৰ লক্ষ্য আগত লৈ অভিষেক শৰ্মাই কেৱল মাত্ৰ 28টা বলৰ ভিতৰত 66 ৰানৰ এটা যি ইনিংছ খেলিলে সেয়া দলৰ জয়ৰ কাৰণে যথেষ্ট আছিল আৰু অভিষেক শৰ্মাৰ এই তুফানী ইনিংছৰ কাৰণে সানৰাইজাৰ্স হায়দ্ৰাবাদে সহজতে জয়লাভ কৰিব পাৰিছে প্ৰথম বলতে উইকেট যোৱাৰ পিছতো অভিষেক শৰ্মাই নিজৰ এটেকিং মুড এৰা নাছিল আৰু যি এপ্ৰ'চ লৈ খেলি আছিল সেয়া যেন আউটষ্টেণ্ডিং আছিলে আৰু ৰাহুল ত্ৰিপাঠীক লৈ দ্বিতীয় উইকেটৰ চুক্তিত 72 ৰান সংগ্ৰহ কৰিছিলে আৰু ৰাহুল ত্ৰিপাঠীয়ে 33 ৰানৰ স্কৰত আউট হোৱাৰ পিছত নীতিশ ৰেড্ডিৰ লগতো এটা 57 ৰানৰ পাৰ্টনাৰশ্বিপ কৰিছিলে এই দুটা পাৰ্টনাৰশ্বিপৰ কাৰণে হায়দৰাবাদ দলে জয়ৰ দিশলৈ আগুৱাই যাব পাৰিছে আৰু পিছলৈ অভিষেক শৰ্মা 64 ৰানত আউট হৈছিল যদিও নীতিশ ৰেড্ডিয়েও 37 ৰানৰ এটা ভাল ইনিংছ খেলিছিলে আৰু নীতিশ ৰেড্ডিয়ে হেনৰি কালচনৰ লগতো 47 ৰানৰ এটা পাৰ্টনাৰশ্বিপ কৰিছিলে যাৰ কাৰণে সানৰাইজাৰ্স হায়দ্ৰাবাদে প্ৰথম উইকেট 16 ৰানৰ ভিতৰত হেৰুৱাইছিল যদিও পিছলৈ ওপৰজুপুৰি তিনিটাকৈ ডাঙৰ পাৰ্টনাৰশ্বিপ হোৱাৰ কাৰণে জয়ৰ দিশলৈ যাব পাৰিছিলে আৰু প্ৰথম শাৰীৰ বেটাৰসকলে যি ধৰণে ইনিংছ ছেট কৰিছিল সেই মৰ্মে হেনৰি কালচনে আহি ফ্ৰী মাইণ্ডলি খেলিব পাৰিছিলে আৰু হেনৰি কালচনে 42 ৰানৰ এটা তুফানী ইনিংছ খেলি দলক জয়লাভ কৰাত সহায় কৰিছিল আৰু শেষলৈ সানৰাইজাৰ্স হায়দ্ৰাবাদে 4 উইকেটৰ ব্যৱধানত পাঞ্জাৱ কিংছক পৰাস্ত কৰিলে আৰু ইয়াৰ পূৰ্বে মেচখনত পাঞ্জাৱ কিংছেও ভাল প্ৰদৰ্শন কৰিছিল পাঞ্জাৱ কিংছে 214 ৰানৰ বিশাল স্ক'ৰ কৰিছিল আৰু পাঞ্জাৱ কিংছৰ এই ৰানৰ মূলতেই আছিল দুই অপেনাৰ বেটছমেনৰ তুফানী ইনিংছ আথৰপ টাইডে 47 ৰান কৰিছিল আৰু তাৰ পৰিৱৰ্তে প্ৰভ সিমৰন সিঙে 71 ৰানৰ ইনিংছ উপহাৰ দিছিলে আৰু দুয়ো মিলি প্ৰথম উইকেটৰ চুটিত 97 ৰানৰ এটা ডাঙৰ পাৰ্টনাৰশ্বিপ কৰিছিলে আৰু পিছলৈ আথৰপ টাইড আউট হোৱাৰ পিছত প্ৰভ সিমৰন সিঙে ৰিলি ৰুছক লৈও এটা 54 ৰানৰ পাৰ্টনাৰশ্বিপ কৰিছিলে যাৰ কাৰণে পাঞ্জাৱ কিংছে প্ৰথমৰ পৰাই ডাঙৰ স্ক'ৰৰ দিশে গতি কৰিব পাৰিছিলে প্ৰভ সিমৰন সিঙে 71 ৰানত আউট হৈছিল যদিও ৰিলি ৰুছেও ভাল এটা ইনিংছ খেলিছিল আৰু ৰিলি ৰুছই 1 ৰানৰ কাৰণে অৰ্ধশতকৰ পৰা বঞ্চিত হয় আৰু 49 ৰানৰ স্ক'ৰত আউট হৈছিল ৰিলি ৰুছই তাৰোপৰি শেষলৈ জিতেশ শৰ্মাই ভাল ফিনিচিং দিছিলে প্ৰথমৰে পৰাই আঘাৰীৰ বেটাৰসকলে যি ধৰণে ছেট কৰিছিল ইনিংছ আৰু সেই মৰ্মে জিতেশ শৰ্মাই শেষলৈ ফিনিচিং দি উভতি আহিছিল আৰু জিতেশ শৰ্মাই কেৱল মাত্ৰ 15টা বলৰ সন্মুখীন কৰি 32 ৰানৰ অপৰাজিত এটা কেমিঅ খেলিছিল যাৰ কাৰণে পাঞ্জাৱ কিংছে 214 ৰান সংগ্ৰহ কৰিব পাৰিছিলে আৰু হায়দৰাবাদৰ হৈ নাটৰঞ্জনে দুটা আৰু পেট কামিন্সে এটাকৈ উইকেট লৈছিল চাব গ'লে অভিষেক শৰ্মাই প্ৰথমতে যি তুফানী ইনিংছ খেলিছিল এই ইনিংছৰ মূলতে যেন পাঞ্জাৱ কিংছে জয়লাভ কৰা মেচখন হায়দৰাবাদলৈ কাঢ়ি লৈ আহিছিল অভিষেক শৰ্মাই আৰু হায়দৰাবাদৰ এই জয়ৰ লগতে 2টা পইণ্ট অৰ্জন কৰে আৰু 17 পইণ্ট লৈ দ্বিতীয় স্থানত উপনীত হয় আৰু হায়দৰাবাদ দলে নেট ৰান ৰেটৰ আধাৰত ৰাজস্থান ৰয়েলছক চেয়াৰ পেলাই দ্বিতীয় স্থানত উপনীত হৈছে আৰু নেক্সট মেচখন যদি ৰাজস্থান ৰয়েলছে কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত পৰাস্ত হয় তেনেহ'লে হায়দৰাবাদে টপ 2 স্থান নিশ্চিত কৰিব আৰু প্ৰথম কোৱালিফায়াৰ খেলিব পাৰিব চাবলগীয়া বিষয় হ'ব যে ৰাজস্থান ৰয়েলছ আৰু কলকাতাৰ মাজৰ মেচখনত কোন দলে জয়ী হয় আজিলৈ মেচ প্ৰিভিউ এয়া আছিল ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ।